গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ আগৰ পাঠত আমি কি কৈছিলোঁ, এই লেছনৰে এই পাঠটোৰে ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন প্ৰথম অধ্যায় আমি আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম ভাৰতবৰ্ষলৈ ইংৰাজসকলৰ আগমন। তোমালোকে মন দি শুনিবা। পৰ্তুগীজসকলৰ দৰে ইংৰাজ নাবিকসকলেও নতুন সাগৰীয় পথৰ অন্বেষণত মনোযোগ দিছিল। 1580 খ্ৰীষ্টাব্দত ফ্ৰান্সিছ ড্ৰেক নামৰ এজন ইংৰাজ নাবিকে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থবান হৈছিল। 1582 খ্ৰীষ্টাব্দত ৰিয়ালফ ফিটছ নামৰ আন এজন নাবিকে ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰি সমগ্ৰ ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল। পৰ্তুগীজ সদাগৰসকলৰ দৰে ইংৰাজ সদাগৰসকলেও ভাৰতৰ সৈতে বেহা বেপাৰত মনোযোগ দিব বিচাৰিছিল। বাণিজ্যিক সুবিধা লাভ কৰাৰ উদ্দেশ্যে 1599 খ্ৰীষ্টাব্দত জেমছ মিলডেন হল নামৰ এজন ইংৰাজ নাবিকে কি কৰিছিলে, ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ পত্ৰ লৈ পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল। এতিয়া তোমালোকে চোৱা যে পৰ্তুগীজসকলৰ দৰে ইংৰাজ নাবিকসকলেও নতুন সাগৰীয় পথৰ অন্বেষণত মনোযোগ দিছিল। 1580 খ্ৰীষ্টাব্দত ফ্ৰান্সিছ ড্ৰেক নামৰ এজন ইংৰাজ নাবিকে কি কৰিছিলে, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থবান হৈছিল। জলপথ বুজি পাইছে, যিটো সাগৰীয় পথ। সাগৰৰে মানে তেওঁ কি কৰিছিলে, জলপথেৰে সাগৰৰ মানে সমুদ্ৰ বুলি যাক কয়, তেওঁ পৃথিৱীখন প্ৰদক্ষিণ কৰিবলৈ সমৰ্থবান হৈছিল। বুজি পাইছে? সাগৰৰ পথেৰে, সাগৰে গৈ সমুদ্ৰ পানীৰ ওপৰত জাহাজেৰে গৈ তেওঁ কি কৰিছিলে 1580 খ্ৰীষ্টাব্দত ফ্ৰান্সিছ ড্ৰেক তেওঁৰ নাম আছিলে। এইজন ইংৰাজে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থবান হৈছিল। আকৌ চোৱা, 1582 খ্ৰীষ্টাব্দত ৰিয়ালফ ফিটছ নামৰ আন এজন নাবিকে ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰি সমগ্ৰ ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল। 1582 খ্ৰীষ্টাব্দত কি কৰিলে, ৰিয়ালফ ফিটছে ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰিছিলে আৰু সেই ভ্ৰমণ কৰিয়ে ইংৰাজ জাতিৰ বাবে তেওঁলোকে গৌৰৱ কঢ়িয়াই আনিছিল। পৰ্তুগীজ সদাগৰসকলৰ দৰে ইংৰাজ সদাগৰসকলেও ভাৰতৰ সৈতে বেহা বেপাৰত মনোযোগ দিব বিচাৰিছিল। ভাৰতৰ সৈতে তেওঁলোকে বেহা বেপাৰ কৰিবলৈ বিচাৰিছিলে, মনোযোগ দিছিলে। বেহা বেপাৰ বুজি পাইছা নহয় জানো? যিটো বেপাৰ বাণিজ্য কোৱা হয়, বেহা বেপাৰ ইংলিছত যিটো বিজনেছ বুলি কোৱা হয়। বাণিজ্যিক সুবিধা লাভ কৰাৰ উদ্দেশ্যে, আকৌ এই সুবিধাটো লাভ কৰিবৰ উদ্দেশ্যে তেওঁলোকে কি কৰিলে, আৰু এজনে 1599 খ্ৰীষ্টাব্দত জেমছ মিলডেন হল নামৰ আন এজন ইংৰাজ নাবিকে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ পত্ৰ লৈ পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল। ইংলেণ্ডৰ ৰাণীৰ পৰা কি আনিছিলে, এখন অনুৰোধ পত্ৰ লৈ তেওঁলোকে ভাৰতৰ ভূমিত প্ৰথমবাৰৰ বাবে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিলে। বুজি পাইছে? তাৰপিছত আহিলে ইংলেণ্ডৰ ৰাণী এলিজাবেথে এই কোম্পানীটোক আফ্ৰিকাৰ দক্ষিণ দিশত অৱস্থিত উত্তমাখা অন্তৰীপৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ মাগালান প্ৰণালী পৰ্যন্ত বিশাল সাগৰীয় এলেকাত 15 বছৰৰ বাবে বেহা বেপাৰ কৰাৰ অনুমতি প্ৰদান কৰিছিল। তেওঁলোকে কি কৰিলে, মাগালান নামৰ প্ৰণালী পৰ্যন্ত বিশাল সাগৰীয় এলেকাত মানে সাগৰৰ ওচৰত এটা এলেকাত 15 বছৰৰ বাবে তেওঁলোকে কি কৰিলে, বেহা বেপাৰ কৰাৰ অনুমতি প্ৰদান কৰিছিল। তেওঁলোকে 15 বছৰৰ বাবে চুক্তি কৰিছিলে যে আমি এই 15 বছৰৰ বাবে ইয়াত বেহা বেপাৰ কৰিম। এই কোম্পানীটোৱে সাগৰীয় পথেৰে ভাৰতবৰ্ষত উপস্থিত হোৱাৰ আগেয়ে সুমাত্ৰা, জাভা, মালাক্কা আদিৰ ঠাইৰ সৈতে মছলা ব্যৱসায় কৰিছিল। কি কৰিছিলে, ভাৰতবৰ্ষত উপস্থিত হোৱাৰ আগতে, তাৰমানে তেওঁলোকে ভাৰতলৈ আহিছিলে হয়, কিন্তু ভাৰতবৰ্ষত উপস্থিত হোৱাৰ আগতে তেওঁলোকে কি কৰিছিলে, সুমাত্ৰা, জাভা, মালাক্কা আদি ঠাইৰ সৈতে মছলা ব্যৱসায় কৰিছিল। মছলাটো কি তোমালোকে বুজি পাইছাই নহয় জানো? 1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা জেমছে ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। হকিন্সে তাপ্তি নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল। তাৰপিছত তেওঁলোকে কি কৰিলে, 1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ
এখন আবেদন পত্ৰ কৰিছিল। এই আবেদন পত্ৰখন কালৈ কৰিছিল? জাহাংগীৰলৈ। হকিন্সে তাপ্তি নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল। হকিন্সে কোনফালে দি আহিছিলে? তাপ্তি নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল। ইয়াত জাহাংগীৰৰ কথা উল্লেখ কৰিলে নহয় জানো? 1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা জেমছে ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। আৰু মোগল সম্ৰাট জাহাংগীৰৰ খ্ৰীষ্টাব্দটো দিয়া আছে 1605 পৰা 1627লৈকে তেওঁ সেই সময়ছোৱাত মোগল সম্ৰাট হৈ আছিল। বুজি পাইছা? আজি আমি ইমানলৈকে থৈছোঁ। বাকীখিনি আমি পুনৰ নেক্সট ক্লাছত আলোচনা কৰিম। আজি মই যিখিনি তোমালোকক পঢ়াই দিলোঁ সেইখিনি তোমালোকে বুজিবলৈ চেষ্টা কৰা আৰু নিজেও তোমালোকে পঢ়ি আজি পাঠটোত আমি কি পালোঁ নহয় জানো সুন্দৰভাৱে বুজিবলৈ চেষ্টা কৰা। কিবা নোৱাৰিলে আমাক সুধিবা। এই ফটোখন দেখিছা? কেপ্টেইন উইলিয়াম হকিন্স। দেখিছা চিত্ৰখন? কেপ্টেইন উইলিয়াম হকিন্স। এইজনে কি কৰিছিলে? 1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা জেমছে ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ এই এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। এইজনে হৈছে কেপ্টেইন উইলিয়াম হকিন্স। বুজি পালা? ইমানতে ৰাখিছোঁ। পুনৰ বুজিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।